লাও বিলাহী মাছৰ এই জোলখন খাই নোপোৱা লগতে ৰান্ধিব নজনা অসমীয়া হয়তো খুব কমহে আছে। লাও আৰু বিলাহীৰ এই জুতিটো আমাৰ বহুত বেছি প্ৰিয়। যদি কেতিয়াবা ঘৰত মাছ নাথাকেও তথাপিও মই বিলাহী আৰু লাওৰ এই জুতিটো ৰান্ধিব চেষ্টা কৰোঁ, কাৰণ আমাৰ যে বহুত বেছি প্ৰিয়। আৰু আজি দুপৰীয়াৰ সাজৰ কাৰণে মাছৰ লগত ৰান্ধিছিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আপোনালোকৰ কাৰোবাৰ মোৰ লগত এই জুতিটো মিলিব পাৰে বা নিমিলিব পাৰে, কাৰণ সকলোৰে ৰন্ধাৰ পদ্ধতি সামান্য হ'লেও বেলেগ বেলেগ। কালি সন্ধিয়াতে লাও আৰু মাছ কিনিছিলোঁ আৰু তেতিয়াই ঠিক কৰিছিলোঁ কাইলৈ দুপৰীয়া লাও আৰু বিলাহীৰ এখন জোল কৰিম। আৰু ভবামতে কাম, লাওখিনি ভালদৰে ধুই সৰুকৈ কাটি ল'লোঁ, যদিও লাওটো খুব বেছি ভাল নাছিল। আৰু ভিডিঅ' কৰাৰ এয়া ফল চাওকচোন, সেইখিনিও ধুই তাৰপিছত ইয়াত দিলোঁ। লগত কাটি লৈছোঁ নতুন আলু এটা আৰু বিলাহী দুটা। বিলাহী দুটাৰ টেঙা একেবাৰে নাই, যাৰ কাৰণে মই দুটা দিছোঁ। ইয়াত দিলোঁ নিমখ, লগতে হালধি, লগতে দিলোঁ কেঁচা জলকীয়া 3টা, এইকেইটা ফালি দিছিলোঁ। কেঁচা জলকীয়াই খুব ধুনীয়া ফ্লেভাৰ এটা দিব, লগতে আমি জ্বলাও বেছি খাওঁ। তাৰপিছত দিলোঁ এমগমান পানী, কাৰণ বহুতকেইটা হুইচেল দিব লাগিব, যাৰ কাৰণে পানী সৰহকৈ দিলোঁ। আৰু এতিয়া উঠাই দিওঁ গেছত। আনফালে কালি মাছ লৈ আহিছিলোঁ, এতিয়া মাছখিনি ভাজিবৰ কাৰণে উলিয়াই ল'লোঁ। আৰু এয়া মাছ ভাজিবৰ কাৰণে নিমখ আৰু হালধি সানি ল'লোঁ। এইফালে আমাৰ কুকাৰটো ঠাণ্ডা হ'ল, লগতে মোৰ মাছখিনিও ভজা হৈ গ'ল। আৰু এইখিনি খুব ভালকৈ সিজিল, প্ৰায় 9ৰ পৰা 10টামান মই হুইচেল দিছিলোঁ। আৰু এইখিনি সময়ত মই ভাজি ল'লোঁ এখন চব্জি, মানে শুকান ভাজি এখন। এয়া হৈছে বেঙেনা, আলু, কেঁচা মটৰ, লগতে 2-3 বিধমান শাকো আছিল, সেইখিনিও ইয়াত দি দিলোঁ। কিন্তু শাকখিনি মই আগতীয়াকৈ দি পালোঁ, যাৰ কাৰণে শাকৰ কোনো অস্তিত্ব নাইকিয়া হ'ল, শেষত দিলে বেছি ভাল আছিল। বেঙেনা আলু ভাজি আমাৰ হৈ গ'ল। এতিয়া লাওখিনি তেল মাৰিম, তাৰ কাৰণে লৈছোঁ 5 ফোৰণ, শুকান জলকীয়া, লগতে পিঁয়াজ এটা। আৰু ভাজিখনত যে শেষৰ ফালে এটা পাউডাৰ দিছিলোঁ, কিবা ধৰিব পাৰিলেনে? সেইটো মোৰ চিক্ৰেট ৰেচিপি আছিল। আৰু বিলাহী দুটা মই গোটাকৈ দিছিলোঁ। কিয় দিছোঁ দেখুৱাইছোঁ, এয়া চাওক। বিলাহী দুটা যেতিয়া পিঁয়াজ ভাজি ল'লোঁ, খুব ভালকৈ বিলাহী মই এইখিনি ভাঙি ল'ম। আৰু বিলাহীখিনি প্ৰথমতে ভালকৈ ভাজিম। যেতিয়া বিলাহীখিনি খুব ভালকৈ ভজা হৈ গ'ল, তাত মই আগতীয়াকৈ বইল কৰি ৰখা জাতিলাওখিনি দি দিলোঁ। আৰু মছলাৰ হিচাপত দিম ইয়াতে অকণমান ভাজি লোৱা জিৰা গুড়ি, এইখিনি একেবাৰে শেষত দিয়া যাব। আৰু যেতিয়া খুব ভালকৈ উতলি আহিল, তাৰপিছত ভজা মাছখিনি দিলোঁ আৰু এবাৰ ভালকৈ উতলাই ল'ম। আৰু একেবাৰে শেষত দিম এতিয়া কেঁচা ধনিয়া। আৰু ঠাণ্ডাৰ দিনৰ কেঁচা ধনিয়াৰ গোন্ধ বহুত বেছি ভাল, লগতে এই ধনিয়াৰ এৰোমা আৰু সোৱাদ দুয়োটাই একদম নেক্সট লেভেল। আৰু একেবাৰে শেষত মোৰ ভাত ৰেডি হৈ গ'ল, এয়া ভাজি, শুকান ভাজি যিটো কৰিছিলোঁ। আৰু লগতে আছে মোৰ পেটে ডিমাণ্ড কৰা লাও বিলাহী মাছৰ জোলখন। গতিকে আমি এতিয়া খাই লওঁ, আৰু আজি ময়ো আহিলোঁ, বাই।